শংকৰদেৱ শিশু নিকেতন কুমাৰিকাটাৰ ৰূপালী জয়ন্তীৰ উদুলি মুদুলি পৰিৱেশৰ সফল সামৰণি 2 সহস্ৰাধিক লোকৰ সমাগম শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন কুমাৰিকাটাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান শুকুৰবাৰৰ পৰা দুদিনীয়া বন্যাত্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানৰ যোৱাকালি অৰ্থাৎ শনিবাৰে সামৰণি পৰে উক্ত অনুষ্ঠানত শুকুৰবাৰ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত কণ্ঠশিল্পী বিদ্যাসাগৰৰ সংগীতে উপস্থিত ৰাইজক মোহিত কৰে লগতে যোৱাকালি অৰ্থাৎ শনিবাৰে দিনৰ মুকলি সভাত শিশু শিক্ষা সমিতি অসমৰ সভাপতি ডক্টৰ দিব্যজ্যোতি মহন্ত স্থানীয় বিধায়ক জলেন দৈমাৰীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত স্থানীয় কণ্ঠশিল্পী তথা প্ৰাক্তন ছাত্ৰ পুষ্প পাঠক আমন্ত্ৰিত কণ্ঠশিল্পী ৰদালি তালুকদাৰ ভাস্কৰ অপচেল দুলমা লামাৰ গীতেৰে শংকৰদেৱ শিশু নিকেতনৰ অনুষ্ঠানৰ সফল সামৰণি পৰে ৰূপালী জয়ন্তী পৰিচালনা সমিতিৰ সভাপতি হৰিৰাম উপাধ্যায় সম্পাদক কমল বায়ন প্ৰাক্তন ছাত্ৰ ভাৰতীৰ অধ্যক্ষ ধীৰাজ তালুকদাৰ আৰু তত্ত্বাৱধায়ক চিন্ময় দাসে আটাইকে ধন্যবাদ জ্ঞাপন কৰে তামুলপুৰৰ পৰা ধীৰাজ উপাধ্যায় সামৰণি আমাৰ যোৱা 7 তাৰিখে হৈ গ'ল দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল যোৱা 6 তাৰিখ আৰু 7 জানুৱাৰী তাৰিখে সামৰণি আমাৰ ভাল ধৰণে হৈছে যোৱা 6 তাৰিখৰ যি কাৰ্যসূচী আছিল তাত উল্লেখিত কাৰ্যসূচী হিচাপে আমাৰ শোভাযাত্ৰা হৈছিল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলে অংশগ্ৰহণ কৰিছিল এই শোভাযাত্ৰাত 2 সহস্ৰাধিক লোকৰ অংশগ্ৰহণ হৈছিল লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হৈছিল নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ গীত মাত নৃত্য ইত্যাদিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হোৱাৰ লগতে অসমৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী বিদ্যাসাগৰদেৱ তেওঁ অংশগ্ৰহণ কৰিছিল গীত পৰিৱেশন কৰিছিল লগতে যোৱা 7 তাৰিখে 7 জানুৱাৰী তাৰিখে দিনৰ 10:30 মুকলি সভা অনুষ্ঠিত হৈছিল আৰু এই সভাত অসমৰ শিশু শিক্ষা সমিতি অসমৰ সভাপতি ডক্টৰ দিব্যজ্যোতি মহন্ত তেখেত উপস্থিত আছিল লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰক শ্ৰী নিপেন বৰ্মন তেওঁ উপস্থিত আছিল বিশিষ্ট অতিথি হিচাপে লগতে তামুলপুৰৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত জলেন দৈমাৰী তেওঁ উপস্থিত আছিল আৰু এই মুকলি সভাতে 2খনকৈ গ্ৰন্থ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হৈছিল আৰু এখন নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সংগৃহীত লিখনিৰ দ্বাৰা এখন আলোচনী ভাৰতীয় আলোচনী এই আলোচনীখন উন্মোচন হৈছিল এই মুকলি সভাত আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছিল নিকেতনৰ বৰ্তমান অধ্যয়নৰত আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য গীতৰ অনুষ্ঠান কৰাৰ লগতে আমন্ত্ৰিত শিল্পী ভাস্কৰ অপচেল ৰদালি তালুকদাৰ আৰু দুলমা লামাই গীত পৰিৱেশন কৰাৰ লগতে আমাৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰ তথা স্থানীয় শিল্পী পুষ্প পাঠক তেওঁ গীত পৰিৱেশন কৰিছিল আৰু এনেধৰণে আমাৰ ৰূপালী জয়ন্তীৰ যি সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ সফল সামৰণি হৈছিল